হেল্ল' ফ্ৰেণ্ডছ, দীপমালাছ ভ্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এফালে যাব ওলাইছোঁ আৰু যোৱাৰ আগতে মই মোৰ নিজৰ লিখা কবিতা এটা আপোনালোককো পাঠ কৰি শুনাওঁ, আপোনালোকেও শুনক। আৰু মই সেইটো কাৰণে আচলতে যাব ওলাইছোঁ। তো বলকচোন, মোৰ কবিতাটো মই পাঠ কৰোঁ, আপোনালোকে শুনক আৰু জনাবচোন কেনেকুৱা হৈছে। 8 মাৰ্চ যিহেতু নাৰী দিৱস, তো সেই নাৰী দিৱসক লৈয়ে মই এটা কবিতা লিখিছোঁ। কবিতাটো হৈছে, কবিতাৰ শিৰোনাম নাৰী তুমি। ধৰিত্ৰী নিৰ্মাতা, মানৱৰ সৃষ্টিকৰ্তা তুমি নাৰী। সাগৰৰ গভীৰতাৰে ভৰা তোমাৰ হৃদয়, তুমি ধৈৰ্য সহ্যৰে ভৰা মাতৃৰ চানেকি। নাৰী তুমি নাভাবিবা নিজকে দুৰ্বল বুলি। তোমাৰ সৰলতাৰ মাজতে থাকে সাহসৰ ঊৰ্ধ। আনৰ মুখত দীপ্ত হাঁহি বিৰিঙাবলৈ তুমিয়ে বগোৱা কতখন বিষাদৰ সাকু। নাৰী সৰস্বতী তুমি, লক্ষ্মীও তুমি। যেতিয়া সমাজত বাঢ়ে অত্যাচাৰ, দুৰ্গা কালীৰ ৰূপ লৈ দুষ্টক দমন কৰি সমাজত শান্তিৰ বৰষা দিয়া ছটিয়াই। নাৰী সুখৰ সংজ্ঞা তুমি, প্ৰেমৰ মূৰ্তি তুমি, আন্ধাৰৰ এগচি বন্তি তুমি, সূৰ্যৰ প্ৰথম কিৰণ তুমি। তুমি নাৰী, নাভাবিবা নিজকে দুৰ্বল বুলি। ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ বাবে মই এয়া ৰুটি এনেকৈ পৰঠা টাইপ কৰি বনাই লৈছোঁ। ভিতৰত আলু দিছোঁ আৰু এয়া ৰাতিৰে অলপ বিট ভাজি আছিলে আৰু এয়া চাহ। এনেকৈ মই ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰিম বুলি এয়া লৈছোঁ। আৰু মোৰ চাহ খোৱা হৈ গ'ল। এয়া মই কেইটামান পিঠা বনাই লওঁ বুলি ভাবিছোঁ। অলপমান পিঠাগুড়ি আছিলে আৰু এটা নাৰিকল আছিলে। নাৰিকলটোৰ এফাল মই মিক্সিতে অকণমান গুড়ি কৰি ল'লোঁ। লৈ গুড়েৰে পিঠাগুড়ি অকণমান নিমখ দি গুড় সানি এনেকৈ অলপ নহয় 1-1.5 ঘণ্টামান সময় মই এনেকৈ ৰাখি থৈ দিলোঁ। দিয়াৰ পিছত মই ভাবিলোঁ কি ঘৰতে এনেই চাহৰ লগত খাব পাৰিম, আৰু সেইকাৰণে চেপবিলাক আৰু চাই থকা নাই। এনেই সৰু সৰুকৈ পিঠাগুড়িও কমকৈ আছিলে, তো সৰু সৰুকৈ মই এনেকৈ নাৰিকল গুড় মিক্স কৰি এনেকৈ পিঠা কেইটামান বনাই থওঁ বুলি ভাবিছোঁ। আৰু পিঠাকেইটা এতিয়া বনাই আছোঁ আৰু ভিডিঅ'ও বনাই আছোঁ। তো সেয়ে আৰু এতিয়া দিনৰ 12 বাজিলে আৰু অলপ আগতে মই এটা কাম কৰিলোঁ। তাকে কি কৰিছোঁ আৰু এইখিনিৰে কি হ'বগৈ পিছত, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আচলতে মই ইনষ্টাগ্ৰামত দেখা পালোঁ যে আইমি বৰুৱা তেখেতে নিজৰ ল'ৰা ছোৱালী দুটাৰ লগত ঘৰতে কৰা হয়তো হালধি খেতি একদম ধুনীয়াকৈ চাফা কৰি তাৰ পৰা ঘৰতে হয়তো হালধি পাউডাৰ বনাব একদম পূৰা ব্যস্ত হৈ আছে। তেতিয়াই মোৰ মনলৈ এটা কথা আহিল, আমিও খেতি অলপ অলপ কৰোঁ। হালধিৰ খেতি মই অলপ দিন আগতে উঠাইছিলোঁ, কিন্তু সেইখিনি উঠাই অলপ ৰাখিলোঁ। আকৌ গুড়িবিলাক আকৌ পুতি থৈছোঁ, নেক্সট আকৌ খেতিৰ কাৰণে ভেটি বনাই একদম সেইখিনি আকৌ খেতিৰ কাৰণে ৰেডি কৰা হ'ল। এতিয়া এইখিনি হালধি যিখিনি আমি ঘৰতে গুড়ি কৰিম বুলি ৰাখি থৈছিলোঁ, সেইখিনি ইমান দিন একোৱেই হোৱা নাছিল। কেনেকৈ কি কৰিম, ক'ত জুই ধৰিম, গেছত এনেকৈ হ'বনে। আচলতে বহুতো নহয়, 3 কিলোমান হ'ব কিজানি। তেওঁক দেখাৰ লগে লগে মোৰ মনত আহিল যে তেওঁ এনেকৈ হালধি কি ধুনীয়াকৈ চাফা কৰি একদম এতিয়া ঘৰতে হালধি পাউডাৰ বনাব, আৰু মই মোৰ হালধিখিনি এনেকৈ পেলাই ৰাখিছোঁ। সেইকাৰণে ভাবিলোঁ নহয়, মোৰো হালধিখিনিৰ এটা ব্যৱস্থা কৰা যাওক বুলি মই হালধিখিনি চাফা কৰি হালধিখিনি তিয়াই ৰাখিছোঁ। মই আপোনালোকৰ লগত সেইটো বস্তু শ্বেয়াৰ কৰি, আৰু মই হালধিখিনি চাফা কৰি ল'লোঁ আৰু লৈ এইটো প্লাষ্টিকৰ গামলাত এনেদৰে হালধিখিনি তিয়াই ৰাখিছোঁ। আজি 11:30 মানত কৰিলোঁ।
তো কালি মই ইয়াক উঠাব পাৰোঁ নে নাই নাজানো, কিবা কিবি কাম আছে কালি, হয়তো কালি হালধিৰ কাম কৰিব নোৱাৰিম। তো ভাবিছোঁ পৰহি, নেক্সট পৰহি হয়তো দুদিন এনেদৰে মই তিয়াই ৰাখিব লাগিব। তাৰপিছত মই ইয়াক কি কৰি কেনেদৰে ঘৰতে পাউডাৰ বনোৱাৰ ময়ো চেষ্টা কৰিম, আৰু সেইটো মই ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো এয়া আমাৰ ঘৰৰ হালধি, খেতিৰ হালধি আৰু বাকী ইয়াতকৈ বেছিখিনি পাৰি আকৌ নেক্সট খেতিৰ কাৰণে ৰুই থোৱা হৈছে। তো কেতিয়াবা আনৰ কামবিলাক দেখিও নিজৰ মানে কি হয়, মানে কি আনৰ কিবা এটা ভাল কামৰ শ্বেয়াৰ কৰিলে সেইটো বেলেগৰো কিবা লাভ হয়, আৰু মানে সেইটোৱে আৰু মই আচলতে মনতে নপৰিলে হয় মোৰ, কিন্তু ভিডিঅ'টো দেখা পাই মোৰ মানে মনলৈ আহিল কি মোৰ হালধিখিনি মই কিয় পেলাই ৰাখিছোঁ। তো এইটো এনেকৈ দুদিন ৰাখিম, নেক্সট তাৰপিছত ইয়াক উঠাই কি কৰোঁ সেইখিনি বাৰু মই ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। হেল্ল' ফ্ৰেণ্ডছ, এয়া মোৰ হাতত বাতিটোত যে দেখিছে, এয়া হৈছে বগা বেহাৰেৰে বনোৱা চাটনি। ইয়াৰ বনোৱা প্ৰচেছটো বহুতেই জানে আৰু বহুতে হয়তো নাজানিবও পাৰে। বনোৱা প্ৰচেছটো তেনেকুৱা চিম্পুলেই। আপুনি গোটেই ৰাতিটো ভিনেগাৰত ইয়াক ভিজাই ৰাখিব পাৰে, নহ'লে দিনত 4-5 ঘণ্টা সময় বগা বেহাৰখিনি ভিনেগাৰত ভিজাই থৈ দিলে, তাৰ পৰা উঠাই পিনে মিক্সিত পিচি বেলেগকৈ এইখিনি ৰাখি থৈ দিলে, আৰু এখন কেৰাহীত আপুনি তেল গৰম কৰিলে তাত অলপ ফুৰণ দিব পাৰে, হালধি অকণমান, যিয়ে ধনিয়া খাই জিৰা গুড়ি খাই ভাল পায় তেওঁলোকে তাতে তেলখিনিত জিৰা ধনিয়া মিক্স কৰি তাৰপিছত এই পেষ্টটো, বগা বেহাৰৰ পেষ্টটো তাত মিক্স কৰি চেনি নিমখ, যিহেতু ইয়াৰ টেঙা মিঠা জলকীয়া ধৰণৰ টেষ্টটো খাই খুবেই ভাল লাগে, গতিকে আপোনালোকে তেনেকুৱা ধৰণে ইয়াক বনাই ল'ব পাৰে, খাবলৈ খুব সোৱাদ হয়। আৰু এটা কথা, মই কিন্তু আজি এইখিনিৰ লগত আফুগুটি মিহলাই ৰাখিছোঁ। মোৰ তাত বগা বেহাৰো কমকৈ আছিলে, আগৰে আনি থোৱা অলপ আছিলে, তাৰ লগত মই আফুগুটি, মগজ যিটো কয়, তাৰ কেইটামান মিক্স কৰি লৈ ভিনেগাৰত, মোৰ অৱশ্যে বহুত সময় ভিজোৱা নহ'ল, মানে মই 2 ঘণ্টামানহে ভিজাব মানে সময় পালোঁ। তাৰপিছত তাক ভিজাই পিনে এনেকৈ মই মিক্সিত পেষ্ট কৰি লৈ কেৰাহী এখনত ফুৰণ দি জিৰা গুটি কেইটামান দি তেনেকৈ তাত নিমখ, চেনি, আৰু লাষ্টত মই অকণমান টেঙাৰ কাৰণে কিছুমানে ভিনেগাৰো মিক্স কৰিব পাৰে, আৰু নহ'লে নেমু থাকিলে নেমু অকণমান চেপি দি টেঙা মিঠা আৰু জলকীয়াৰ এটা ধুনীয়া সোৱাদ ভাত বা ৰুটিৰ লগত আপোনালোকে ল'ব পাৰে। তো খাই চাবচোন,